या खत है जानिया ना चीज ने कैसे पाली जन्नत ये जानिया वे बंधन के मुटियारा Hello guys, welcome back to my YouTube channel. আজি পুনৰবাৰ আপোনালোকৰ মাজত নতুন ভিডিঅ' লৈ আহিছো মই অবিনাশ আৰু আজি আমি অৰুণাচল যাম বুলি ভাবিছো মানে ফ্ৰেন্ডছবোৰৰ লগত তো মই ভাবো আপোনালোকক দেখাও অৰুণাচল কিমান দূৰ আমাৰ তেজপুৰৰ পৰা তো আপোনালোকে ভিডিঅ'টো চাই থাকক স্কিপ নকৰিব যিমান পাৰো দেখাই যাম আৰু যদি ভাল লাগে ভিডিঅ'টো অকন শেয়াৰ কৰি দিব তেতিয়ালৈকে মই ওলাও আপোনালোকেও ৰেডি হওক আহক আমাৰ লগত আমি ক'ত যাও দেখাম তো এতিয়া ভিডিঅ'টো আৰম্ভ কৰো या बॉटल घुरा घुरी चली है घुमा दो थोड़ा घुमा दो हाँ ये देखो नया नया आविष्कार बनाया ये ब्रेक मार दिया हो गया अभी पिकनिक जब करने ऐसे वाओ नाइस उठाओ उठाओ बाहुबली फंस गया लग गया क्या वाह बाहुबली तेजपुर का बाहुबली तो हेलो गाइज এতিয়া আমি মিছন চাৰ্লি পাব লৈছো এটো মিছন চাৰ্লি হয় ইয়াৰ পৰা বালিপাৰা যাব লাগিব ফাৰ্ষ্ট বালিপাৰা আপোনাৰ 21 কিলোমিটাৰ মান হ'ব ইয়াৰ পৰা মিছন চাৰ্লিৰ পৰা তো এতিয়া আমি মিছন চাৰ্লিৰ পৰা ৰাইট সাইডে যাব লাগিব বালিপাৰা তাৰপিছত বালিপাৰাৰ পৰা ডাইৰেক্ট অৰুণাচল বালিপাৰাৰ পৰা 36 কিলোমিটাৰ হ'ব তো আপোনালোকে ভিডিঅ'টো কন্টিনিউ কৰক চাই থাকিব স্কিপ নকৰিব মজা মজা লোকেশন আছে ভিতৰত বহুত ধুনীয়া জায়গা আছে তো ভিডিওটো চাই যাওক আমি বালিপাৰা পাই গলো ভালুকপুং 36 কিলোমিটাৰ ইয়াত লিখা আছে তো বেছি টাইম নালাগিলে বালিপাৰালৈকে 20 মিনিটস মান লাগিলে তো ইয়াৰ পৰা বেছি টাইম নালাগিব 30 মিনিটস লাগিব 36 কিলোমিটাৰ হয় তো আপোনালোকে ভিডিওটো কন্টিনিউ কৰি চাই থাকিব যিমান পাৰো দেখাই যাম এনজয় কৰো আহক ফাইনালি আমি অৰুণাচল মেইন গেট আহি পাই গলো তো ইয়াৰ পৰা যাব কাৰণে আপোনালোকৰ পাছ বনাব লাগে এজনৰ নামত বনালে হ'ল এতিয়া মোৰ নামত পাছ বনাব গৈছো মোৰ নামত বনালে সব সোমাব পাৰিম মানে আমি কেটা আৰু এইটো আপুনি চাব পাৰে চেক গেট হয় এইটো অৰুণাচলৰ মেইন আমাৰ তেজপুৰৰ পৰ্যন্ত তো এইফালে অৰুণাচল বৰ্ডাৰ হয় তো আহক এতিয়া ভিতৰত সোমাও পাছ চাছ বনাই ভিতৰত ধুনীয়া নজাৰা আছে ধুনীয়া জায়গা আছে আপোনালোকে চাওক
ফাইনেলি আমি গাইজ অৰুণাচল ভিতৰত সোমাই গ'লোঁ এইটো টিপি বুলি কয় আৰু বহুত আগত লেণ্ডশ্লাইড হৈ আছেতো সেইটো কাৰণে আৰ্মি গাড়ী আৰু বহুত পাব্লিক গাড়ীবিলাক ৰখি আছে মানে যাব পৰা নাই তো আহক ঝৰ্ণাটো দেখাওঁ আপোনালোকক ওচৰতে পাম আৰু এতিয়া টিপি ঝৰ্ণা এইটো ভালুকপুঙৰ পৰা 10 কিলোমিটাৰমান হ'ব 9 কিলোমিটাৰমান হ'ব ফাইনেলি আমাৰ চবৰে গা পা ধোৱা হৈ গ'ল এতিয়া আমি গৈ আছোঁ খানা বনাবৰ কাৰণে এটা লোকেশ্যন বিচাৰি লওঁ আপোনালোকে ভিডিঅ'টো চাই থাকক আমাৰ পিকনিক এয়া তাই বনাই আছে তো এতিয়া আমাৰ খোৱা বোৱা হৈ গ'ল সবে এতিয়া ঘৰ গৈ আছোঁ আৰু যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু নতুন ভিডিঅ' বনাই যাব চেষ্টা কৰিম তো বাই বাই টাটা